নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত ৰচনা কি, ৰচনা লিখাৰ কৌশল, কেনেদৰে লিখিলে এখন ৰচনা সুন্দৰ হয় তাৰ ওপৰত কেইটামান কথা ক'বলৈ আহিছোঁ। এই কথাখিনি মোৰ সম্পূৰ্ণ অভিজ্ঞতাৰ ফালৰ পৰা ক'ম, গতিকে তাত যদি কিবা সংযোগ কৰিবলৈ থাকি যায় আপোনালোকে মোক কমেণ্টত জনাব বুলি মই আশা ৰাখিলোঁ। ৰচনা বুলি ক'লে সাধাৰণতে ৰচনা কি? ৰচনা হৈছে কোনো এটা বিষয়বস্তুৰ ওপৰত বা কোনো এটা ঘটনাৰ বিষয়ে শুদ্ধ ৰূপত আৰু অৰ্থপূৰ্ণভাৱে শুনিবলৈ আৰু পঢ়িবলৈ শুৱলা হোৱাকৈ খৰচি মাৰি তথা আঁতিগুৰি মাৰি লিখাকে বা প্ৰকাশ কৰাকে ৰচনা বুলি কোৱা হয়। আৰু ৰচনা শব্দটো বিশেষকৈ সংস্কৃত ভাষাৰ ৰচ ধাতুৰ পৰা উৎপত্তি হৈছে বুলি জানিব পৰা যায়। আৰু ৰচনা লিখোঁতে বিশেষকৈ কেইটামান উপাদান যথেষ্ট গুৰুত্বপূৰ্ণ। সেইকেইটা হৈছে ভাৱ, ভাষা আৰু প্ৰকাশভংগী। এই তিনিওটাৰ অবিহনে ৰচনা এখন সম্পূৰ্ণ সুন্দৰকৈ লিখিব নোৱাৰি। এই তিনিওটা দিশৰ ওপৰতে যথেষ্ট গুৰুত্ব দিব লগা হয় ৰচনা এখন লিখোঁতে। এতিয়া আমি আলোচনা কৰিম ৰচনাৰ প্ৰকাৰসমূহৰ সম্পৰ্কে। ৰচনা লিখাৰ কৌশলৰ ওপৰত নিৰ্ভৰ কৰি ৰচনাক মূলতঃ তিনি ভাগত ভাগ কৰা হয়। সেই তিনিটা হৈছে বৰ্ণনামূলক, চিন্তামূলক আৰু বৃত্তান্তমূলক। তাৰ উপৰিও বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰিও ৰচনাক কেইবাভাগতো ভাগ কৰা হৈছে। এটা হৈছে প্ৰাণী বিষয়ক, এটা হৈছে কৃষি বিষয়ক, এটা হৈছে জীৱনীমূলক আৰু আনটো হৈছে সানমিহলি ৰচনা। এতিয়া এইকেইটাতো আপোনালোকে গম পাইছে কেনেকৈ কি হয়। আৰু এতিয়া আমি যাম ৰচনা এখন লিখোঁতে কি দিশৰ ওপৰত গুৰুত্ব দিব লাগে। ৰচনা এখন লিখিবলৈ যাওঁতে কেইবাটাও দিশৰ ওপৰত গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজন। তাৰ ভিতৰত প্ৰথমটো হৈছে বিষয়বস্তু নিৰ্বাচন। এটা সুন্দৰ বিষয়বস্তুৰ ওপৰত এখন ৰচনাখনো অতি বেছি সুন্দৰ হয়। আৰু তাৰ পাছতে হৈছে জ্ঞান আৰু তথ্য আহৰণ। বিষয়বস্তুৰ ওপৰত যদি জ্ঞানেই নাথাকে, বিষয়বস্তুৰ ওপৰত যদি কোনো তথ্যই আপোনাৰ ওচৰত নাথাকে, তেনেহ'লে আপুনি এখন ৰচনা কেনেকৈ লিখিব? নোৱাৰি, নহয় জানো? গতিকে বিষয়বস্তুটোৰ সম্পৰ্কে সম্পূৰ্ণ নহ'লেও 80% জ্ঞান থকাটো কিন্তু খুবেই প্ৰয়োজন। তেতিয়াহে আপোনাৰ ৰচনাখন সুন্দৰ হ'ব। গতিকে বিষয়বস্তুটোৰ ওপৰত প্ৰথমতে বিষয়বস্তুটো নিৰ্বাচন কৰি লৈ তাৰ লগত সংগতি থকা প্ৰত্যেকটো দিশ আপুনি চালি জাৰি চাইহে ৰচনাখন লিখাটো প্ৰয়োজন। তাৰ পাছতে 3 নম্বৰ দিশটো হৈছে মননশীলতাৰ প্ৰয়োগ। তাৰ মানে নিজৰ মনৰ চিন্তা শক্তিৰ প্ৰয়োগ। আপুনি নিজৰ চিন্তা শক্তিৰে ৰচনাখন আৰু অধিক সুন্দৰ কৰি তুলিব পাৰে। তাত আপুনি চিন্তা কৰি পোৱা বিভিন্ন দিশ আপুনি তাত উল্লেখ কৰিব পাৰে। তাৰ পাছতে আহিলে যুক্তিনিষ্ঠতাৰ প্ৰয়োগ। তাৰ মানে যুক্তি মানে আপোনালোকে জানেই। গতিকে সেই বিষয়বস্তুটোৰ ধনাত্মক হওক বা ঋণাত্মক দিশত আপুনি কি যুক্তি দিব বিচাৰিব, তাৰ প্ৰয়োগ কৰাটো কিন্তু খুবেই গুৰুত্বপূৰ্ণ। তেনেকৈ যদি আপুনি নিজৰ যুক্তি যদি আপুনি আপোনাৰ ৰচনাখনত প্ৰয়োগ কৰে, তেনেহ'লে ৰচনাখন গাম্ভীৰ্যপূৰ্ণ হৈ পৰে, অৰ্থপূৰ্ণ হৈ পৰে আৰু তাৎপৰ্যপূৰ্ণ হৈ পৰে। গতিকে তেনেকুৱাখিনি যদি আপুনি তাত সংযোগ কৰে, তেতিয়া যদি আপুনি পৰীক্ষাত ৰচনাখন লিখি আছে, তেতিয়াহ'লে পৰীক্ষকে আপোনাৰ ৰচনাখন কোনোপধ্যেই নুই কৰিব নোৱাৰে। তেওঁ ভাবিব যে পৰীক্ষাৰ্থীজনৰ এই বিষয়বস্তুটোৰ ওপৰত যথেষ্টখিনি জ্ঞান আছে, তেখেতৰ এই বিষয়বস্তুৰ ওপৰত জ্ঞানৰ পৰিসৰ বহল। আৰু যদি আপুনি কিবা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, তেতিয়াও প্ৰতিযোগিতাৰ বিচাৰকে ভাবিবলৈ বাধ্য হ'ব যে হয়, এওঁৰ এই বিষয়টোৰ ওপৰত যথেষ্টখিনি জ্ঞান আছে, গতিকে এওঁ উপযুক্ত। তাৰ পাছতে আপুনি আপোনাৰ ৰচনাখনত মতবাদ বা সিদ্ধান্তৰ প্ৰকাশ কৰিব পাৰে। মতবাদ বা সিদ্ধান্তত আপুনি মহৎ লোকৰ বাণী ল'ব পাৰে। বিভিন্ন ধৰণৰ আমাৰ জনপ্ৰিয় কবিসকলৰ কবিতাৰ অংশ আপুনি সংযোগ কৰিব পাৰে বা যিকোনো ধৰণৰ ফকৰা যোজনা সংযোগ কৰিব পাৰে। উদাহৰণস্বৰূপে আপুনি আৰু এটা কথা, ৰচনাখন আপুনি যিটো ভাগ কৰি আৰম্ভণি, তাৰপিছত বিষয়বস্তুটোৰ সম্পৰ্কে এইটো কি হয়,
বা যদি কিবা বা তাৰ উৎপত্তিস্থল কি, যদি তেনেকুৱা উৎপত্তিৰ বিষয়ক মানে বিষয়বস্তু হয় তেতিয়া তাৰ উৎপত্তিস্থল কি, তাৰ ইতিহাস কি, তাৰ ভিতৰত থুলমূলকৈ আপুনি দুআষাৰ লিখিলে। তাৰপাছত সেই বিষয়বস্তুটোৰ ওপৰত বাকী যিখিনি লিখিব লাগে লিখি পেলাই তাৰ উপকাৰিতা কি, অপকাৰিতা কি, আৰু শেষত সামৰণি। তাত আপুনি আপোনাৰ মন্তব্য দিব পাৰে। আৰু উপকাৰিতা আৰু অপকাৰিতাটো আপুনি নিজৰ ফালৰ পৰা আপুনি মত দাঙি ধৰিব পাৰে। আৰু আৰম্ভণি কৰাৰ আগতে আপুনি যদি সেই বিষয়টোৰ লগত সংগতি থকা কোনোবা এজন কবিৰ যদি পদ্য এফাকি বা কোনোবা এজন মহৎ লোকৰ যদি বাণী এটা আপুনি সংযোগ কৰিব পাৰে, তেতিয়াহ'লে প্ৰথমতেই সেই ৰচনাখন খুবেই মনোগ্ৰাহী হ'ব। কাৰণ পাঠকে আগ্ৰহ কৰিব যে ৰচনাখনৰ ভিতৰত আৰু মানে অধিক মানে ভাল ৰসপূৰ্ণ কথা আমি পঢ়িবলৈ পাম। কিন্তু প্ৰথমতেই যদি আপুনি মানে নিৰসভাৱে ৰচনাখন আৰম্ভ কৰে, তেতিয়াহ'লে সেইখন পঢ়োঁতেও খুব আমনিদায়ক হ'ব। আৰু এইকেইটা আপোনালোকে বুজি পালে। এতিয়া তাৰ উপৰিও মই মোৰ অভিজ্ঞতাৰ পৰা কেইটামান কথা ক'ম। কাৰণ ৰচনা প্ৰতিযোগিতা, বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ, গতিকে তাত মই কিদৰে নিজে ৰচনা লিখোঁ তাৰ ওপৰত কেইটামান মই কথা ক'ম। প্ৰথমতে মই এইটো প্ৰয়োগ কৰোঁৱেই, মতবাদ বা সিদ্ধান্ত প্ৰকাশ কৰোঁ। মহৎ লোকৰ বাণী মই সংযোজন কৰোঁ, কবিৰ কবিতা সংযোজন কৰোঁ, তেনেকৈ মই লিখোঁ। আৰু সদায় পইণ্ট ৱাইজ মানে আৰম্ভণি, তেনেকৈ এইটো বস্তুটো আচলতে কি, তাৰ উপকাৰিতা অপকাৰিতা, সামৰণি বা মাজত যদি কিবা লাগেও তেনেকৈ মানে বিষয়বস্তুটোৰ ওপৰত নিৰ্ভৰ কৰে, গতিকে সেইখিনি মই তাত লিখোঁ। আৰু তাৰ উপৰিও ভাষাৰ ওপৰত গুৰুত্ব দিবলৈ যাওঁতে আপুনি কি কৰিব? ভাষাৰ ওপৰত গুৰুত্ব দিব লাগিব খুব মতে। সুন্দৰ শব্দ প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব লাগিব। আপোনাৰ বয়স অনুসৰি এখন ৰচনাৰ প্ৰকাশভংগী আপুনি বেলেগ কৰিব পাৰে। কাৰণ এজন সৰু ল'ৰা বা সৰু ছোৱালীয়ে যিদৰে ৰচনা এখন লিখিব, মোৰ নিচিনা এজনী ছোৱালীয়ে তেনেকুৱা এখন ৰচনা একদম সহজকৈ লিখিলে নহ'ব। কাৰণ কেলে পৰ্যায় অনুসৰি ৰচনাৰ শব্দ প্ৰয়োগ বা উন্নতমানৰ শব্দ প্ৰয়োগৰ কথাও আমি গুৰুত্ব দিব লাগিব। গতিকে যদি পৰীক্ষাত বহে, মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী বা স্নাতক বা স্নাতকোত্তৰ প্ৰতিটো পৰ্যায়তে উন্নত হৈ গৈ থাকিব লাগিব। আৰু প্ৰতিযোগিতাৰ আজিকালিতো প্ৰতিযোগিতাৰে গোটেইখন প্ৰতিযোগিতাৰ সমাজেই হয়। গতিকে তাততো প্ৰতিযোগিতা এখনত জয় হ'বলৈ হ'লেতো বহুতখিনি এইখিনিতো ফ'ল' কৰিবই লাগিব। তাৰ উপৰিও উন্নতমানৰ ভাষা শব্দৰ প্ৰয়োগ কৰিব লাগিব। আৰু দ্বিতীয়তে একেটা শব্দ বাৰে যদি ব্যৱহাৰ কৰে, সেইটো খুব বিৰক্তিদায়ক হ'ব ৰচনাখনৰ বাবে। কাৰণ এটা শব্দ আপুনি 3বাৰ বা 4বাৰে প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব। বহুত বেছি, তাতকৈ বেছি যদি আপুনি প্ৰয়োগ কৰে, পঢ়াজনৰো খুব আমনি লাগিব যে তেওঁ ধৰিব পাৰিব যে একেটা শব্দ বাৰে ব্যৱহাৰ কৰি আছে। তাৰপাছত আপুনি হাতৰ আখৰ খুব সুন্দৰ হ'ব নালাগে, কিন্তু পৰিপাটি, পৰিষ্কাৰ আৰু শুদ্ধ হ'ব লাগে বানানসমূহ। বানানৰ ওপৰত গুৰুত্ব দিব লাগে। বানান শুদ্ধ হ'লেহে ৰচনাখনো শুদ্ধ হ'ব। কাৰণ বানান শব্দ হ'লে শব্দ শুদ্ধ হ'ব, শব্দ শুদ্ধ হ'লে অৰ্থ শুদ্ধ হ'ব, আৰু অৰ্থ শুদ্ধ হ'লেহে ৰচনাখন শুদ্ধ হ'ব। গতিকে বানানৰ ওপৰত গুৰুত্ব দিব আৰু বাৰে একেটা শব্দকে ব্যৱহাৰ নকৰিব। পৰিপাটি কৰিব আখৰ, তেতিয়া পঢ়ি ভাল লাগিব। মানে যদি লেতেৰাকৈ লিখে বা কাটা কুটা কৰে যদি মাজত, তেতিয়া মনোগ্ৰাহী মানে আপুনি ভাল শব্দ প্ৰয়োগ কৰিলেও যদি বস্তুটো পৰিপাটি নহয় লিখাটো, তেতিয়া কিন্তু ভাল নালাগিব। গতিকে এইখিনিৰ ওপৰত গুৰুত্ব দিব। তাৰপাছত ধনাত্মক আৰু ঋণাত্মক দিশৰ কথাটোতো ক'লোৱেই, এইখিনি আপুনি সংযোজন কৰিব। আৰু শেষত নিজৰ এটা মন্তব্য দাঙি ধৰিব যে যিকোনো এটা বস্তুৰ সমাজত ইয়াৰ প্ৰভাৱ কি, আৰু মোৰ মতে এইটো কেনেকুৱা হোৱা উচিত, কেনেকুৱা হ'লে সমাজৰ লাভ হ'ব বা কেনেকুৱা হ'লে আমি উপকৃত হ'ম, তেনেকুৱা ধৰণৰ। গতিকে এইখিনি যদি আপোনালোকে মন দিয়ে, তেতিয়াহ'লে নিশ্চয় এখন ৰচনা খুব ভাল হ'ব বুলি মই ভাবোঁ। কাৰণ
এইটো মই এনেকৈ লিখিয়ে ফল পাইছোঁ। আগত মই বহুতৰ মানে ৰচনা কেনেকৈ লিখিব লাগে তেনেকৈ মই চাইছোঁ, আগতে বহুত ভিডিঅ'ও চাইছোঁ বা মই পঢ়িছোঁ। গতিকে তাত এইখিনি কথা গুৰুত্ব দিয়ে। গতিকে আপোনালোককো মই জনালোঁ, এইখিনি যদি আপোনালোকে মন দিয়ে তেনেহ'লে নিশ্চয় আপোনালোকৰ ৰচনাখন খুবেই সুন্দৰ হ'ব। আজিলৈ ইমানখিনিয়ে। ৰচনাৰ ওপৰত সকলোৰেতো সম্যক জ্ঞানখিনি আছেই, কিন্তু কেনেকৈ লিখিলেনো ভাল হয় তাৰ বিষয়ে মই এটা ভিডিঅ' দিওঁ বুলি ভাবিলোঁ। কিজানি আপোনালোক অলপ হ'লেও উপকৃত হয়েই। গতিকে আজিলৈ ইমানেই। ধন্যবাদ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে বা অলপ হ'লেও আপোনালোক যদি উপকৃত হয়, ভিডিঅ'টো এটা লাইক কৰি দিব, কমেণ্ট কৰিব। কমেণ্টত জনাব যে আপোনালোক লাভান্বিত হ'ল নে নাই, বা মোৰ যদি কিবা থাকি গৈছে ক'বলৈ, মোৰ যদি কিবা ভুল হৈছে সেইখিনি আপোনালোকে আঙুলিয়াই দিব। মই পৰৱৰ্তী সময়ত সেইখিনি ভুল নকৰিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ মাজত, যদি আপোনালোকৰ তেনেকৈ ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰে, কাৰণ নিজৰ লগতে আপোনালোকে লগৰ কেইজনকো শিকাব পাৰে যে এইটো কেনেকৈ কৰিব লাগে বা কি। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি আপোনালোকৰ অলপ হ'লেও সঁহাৰি পাওঁ তেনেহ'লে মই আৰু ভাল ভাল ভিডিঅ' দিবলৈ উৎসাহো পাম আৰু দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।